বন্ধু বান্ধৱীসকল, মই নিজা হাজৰিকাই পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি যিহেতু দেৰগাঁৱত থকা চিকাৰী ঘাটলৈ বুলি আমি পিকনিক খাবলৈ গৈছোঁ আৰু পিকনিকৰ স্থলী পাইছোঁগৈ। পিকনিকৰ খাবৰ বাবে কামখিনি আয়োজন কৰি লৈছোঁ আৰু এয়া কি কৰিলোঁ কি নকৰিলোঁ পিকনিকত চাওঁচোন আহক আপোনালোকে। এয়া খানা বনাবলৈ জুই চাই ধৰি আৰম্ভ কৰিছে আৰু এয়া মাছ ফ্ৰাই কৰিছে, এফালে মাছ ফ্ৰাই কৰিছে, এফালে মাংস ভাজিবলৈ লৈছে ৰান্ধনীয়ে। এয়া পিকনিকত কিছুমানে নাচ বাগ কৰিছে, ফূৰ্তি ফাৰ্তা কৰি ৰান্ধি আছে। ৰান্ধনীয়ে ফূৰ্তি ফাৰ্তা কৰে, নচাই নাচিছে। চাই যাওক আপোনালোকে। হ'ল চিকাৰী ঘাট হৈছে দেৰগাঁৱত। এয়া আমি চিকাৰী ঘাটত অৱস্থিত আৰু এয়া বৰলুইতৰ পাৰত আমি পিকনিক খাইছোঁ। বৰলুইতৰ পাৰতেই চিকাৰী ঘাট, বৰলুইতৰ পাৰতেই যিহেতু চিকাৰী ঘাট। এয়া ব্ৰহ্মপুত্ৰৰ বিশাল ব্ৰহ্মপুত্ৰখন কিমান সুন্দৰ লাগিছে চাওকচোন আপোনালোকে বাৰু। এয়া আমাৰ খানাৰ আইটেমখিনি আপোনালোকে দেখিছে আৰু মাংস আছে, কবিৰ চব্জি আৰু কেঁচা চালাড, ইমানেই আৰু আমি চিকাৰী ঘাটৰ চেল্ফি পইণ্টৰ সন্মুখত পাইছোঁ আৰু ইয়াত সোমাই মেলি চেল্ফি পইণ্টৰ সৌন্দৰ্যবিলাক আমি চেল্ফি পইণ্টৰ সৌন্দৰ্য উপভোগ কৰোঁ আহক বন্ধু বান্ধৱীসকল।
বন্ধু বান্ধৱীসকল, এইটো চেল্ফি পইণ্টলৈ যোৱা ৰাস্তা আৰু ইয়াৰ কাষতেও মানুহে সৰিয়হ খেতি কৰে। সৰিয়হ খেতি দেখিছেনে? ইয়াত সৰিয়হ খেতিখিনি তুলি থৈছে। তাৰপিছত আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন, ভাল পালে নে বেয়া পালে। আজি ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ। আমি ঘৰলৈ যাবলৈ ওলালোঁ চাই মেলি।